নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ প্ৰশ্নসমূহৰ আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে হু বিল্ড দ্য নামদাং ষ্ট'ন ব্ৰিজ? নামদাং শিলৰ দলং কোনে নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন নম্বৰ 2 হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ? কোনটো ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি সুবনচিৰি। নেক্সট কুৱেশ্যন নম্বৰ 3 হুইচ এছামিজ পয়েট ইজ অলছ' নন এজ ধনী কবি? কাক ধনী কবি বুলিও জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বিনন্দ্ৰ চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 4 হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড আই ইন দ্য ফেষ্টিভেল নেম আলি আই লিংগা? উৎসৱৰ নাম আলি আই লিংগাত আইৰ শব্দৰ অৰ্থ কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ফ্ৰুইড। হু ইজ নন এজ দ্য ফাদাৰ অফ এছামিজ প্ৰ'জ লিটাৰেচাৰ? কাক অসম গদ্য সাহিত্যৰ জনক বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ভট্টদেৱ। নেক্সট কুৱেশ্যন নম্বৰ 6 হুইচ এছামিজ ৰাইটাৰ ইজ অলছ' নন এজ উপন্যাস সম্ৰাট? কোনজন অসমীয়া লেখকক উপন্যাস সম্ৰাট হিচাপে জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৰজনীকান্ত বৰদলৈ। নেক্সট কুৱেশ্যন নম্বৰ 7 IIT গুৱাহাটী ৱাজ ইষ্টাব্লিছড ইন দ্য ইয়াৰ? কিমান চনত IIT গুৱাহাটী প্ৰতিষ্ঠা কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1994। নেক্সট কুৱেশ্যন নম্বৰ 8 শিৱসাগৰ ইজ দ্য কেপিটেল অফ আহোম কিংডম ফ্ৰম 1699 টু? 1699 চনৰ পৰা কিমান চনলৈ আহোম ৰাজ্যৰ ৰাজধানী শিৱসাগৰ আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1788। নেক্সট কুৱেশ্যন নম্বৰ 9 দি ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন এছাম ইজ লোকেটেড? অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ যোৰহাট। দি নোবেল অভিযাত্ৰী ৱাজ ৰিটেন বাই? অভিযাত্ৰী উপন্যাসখন কোনে লিখিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নিৰুপমা বৰগোহাঁই। নেক্সট কুৱেশ্যন নম্বৰ 11 আত্মানুসন্ধান ইজ এন অটোবায়োগ্ৰাফি ৰিটেন বাই? আত্মানুসন্ধান আত্মজীৱনীখন কাৰ দ্বাৰা লিখা হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন নম্বৰ 12 ইন হুইচ চিটি দ্য ফাৰ্ষ্ট CNG ষ্টেচন অফ আছাম ইজ ইনঅগুৰেটেড? কোনখন চহৰত অসমৰ প্ৰথম CNG ষ্টেচনটো উদ্বোধন কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ডিব্ৰুগড়। নেক্সট কুৱেশ্যন নম্বৰ 13 হুইচ ওৱান ইজ দ্য হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন আছাম? কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বৰেল ৰেঞ্জ। হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম গৰাকী অসমীয়া কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি তৰুণ শইকীয়া। নেক্সট কুৱেশ্যন নম্বৰ 15 হুইচ অফ দ্য ফলোয়িং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন আদালগুৰি ডিষ্ট্ৰিক্ট? নিম্নলিখিত কোনখন বন্যজীৱন অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বৰনদী। নেক্সট কুৱেশ্যন নম্বৰ 16 সতী চন্দানী ৱাজ এ কুইন অফ হুইচ ডাইনাষ্টি? সতী সাধনী কোন ৰাজবংশৰ ৰাণী আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি চুতীয়া। নেক্সট কুৱেশ্যন নম্বৰ 17 ইন এছামিজ কেলেণ্ডাৰ হুইচ মান্থ হেভ 32 ডেজ? কোনটো অসমীয়া মাহত 32 দিন থাকে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি আহাৰ। হুইচ ষ্টেট ইজ নট কাভাৰ্ড আণ্ডাৰ দ্য জুৰিডিকশ্যন অফ গুৱাহাটী হাইকোৰ্ট? কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ত্ৰিপুৰা। নেক্সট হুইচ ষ্টেট ইজ নট কাভাৰ্ড আণ্ডাৰ দ্য জুৰিডিকশ্যন অফ গুৱাহাটী হাইকোৰ্ট? কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ত্ৰিপুৰা। নেক্সট কুৱেশ্যন নম্বৰ 19 ফৰ দ্য ফাৰ্ষ্ট টাইম হুইচ আহোম কিং অৰ্গানাইজড পপুলেশ্যন চেনচাছ ইন আছাম? প্ৰথমবাৰৰ বাবে কোন আহোম ৰজাই জনসাধাৰণ লোকপিয়ল অসমত আয়োজন কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি চুহুংমুহুং। নেক্সট কুৱেশ্যন নম্বৰ 20
Who was the first Assamese to fight against the British? ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, গমধৰ কনৱাৰ। নেক্সট কুৱেশ্যন নম্বৰ 21. What was the other name of কোচ কিং নৰনাৰায়ণ? কোচ ৰজা নৰনাৰায়ণ আন এটা নাম কি আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, মল্লদেৱ। নেক্সট কুৱেশ্যন নম্বৰ 22. The ancient Mahabhairav temple is located in which city? প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোন চহৰত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, তেজপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 23. In which year Anwara Taimur becomes Assam's first and only female chief minister? কোন বছৰত আনোৱাৰা তাইমুৰ অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1980। আৰু আজিৰ বাবে লাষ্ট কুৱেশ্যনটো হৈছে হিমা দাস ইজ অলছ' নন এজ বাই দ্য নিকনেম অফ। হিমা দাসক কি উপনামেৰে বুলিও জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, দিহিং এক্সপ্ৰেছ।